নমস্কাৰ, মই নয়নমণি আকৌ আহিছোঁ ধুনীয়া ধুনীয়া হাতে বনোৱা কাপোৰ লৈ। আজি অৱশ্যে মই মেচিন এমব্ৰইডাৰী আৰু ফেব্ৰিক এপ্লিকৰ কেইযোৰমান কাপোৰ লৈ আহিছোঁ। যদি আপোনালোকৰ ভাল লাগে সেইকেইযোৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব 8403808485। এইটো নম্বৰত হোৱাটছআপ কৰিব। যিযোৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু সেইটো নাম্বাৰত হোৱাটছআপ কৰিব। DTDC কুৰিয়াৰ যোগে পঠাম মই, অনলাইন পে'মেণ্ট হ'ব। এইখিনি কথা পুৰণা মোৰ ফলোৱাৰ্ছসকলে নিশ্চয় জানেই। যিসকল নতুনকৈ চাইছে তেওঁলোকক কৈছোঁ, কাৰণ বহুতেই সোধে কমেণ্টত কেছ অন ডেলিভাৰী হ'বনে নহয়, সেইবাবে কৈ দিলোঁ। কুৰিয়াৰ যোগে পঠাম, অনলাইন পে'মেণ্ট কৰিব লাগিব। বেছি দেৰি নকৰি কাপোৰকেইযোৰ দেখাই যাওঁ। প্ৰথম দেখাম এযোৰ ফেব্ৰিক এপ্লিক ৱৰ্ক কৰা ব্লেক কালাৰত ফেব্ৰিক এপ্লিক ৱৰ্ক কৰা হৈছে। ধুনীয়াকৈ মেলি দেখাই দিছোঁ। হেণ্ডমেড মিক্স পাটত কৰা হৈছে। এয়া চাওক, এইটো ডিজাইন আগতেও কৰিছিলোঁ, ব্লেকতো কৰিছিলোঁ। আপোনালোকে বহুত বেছি বিচাৰিছিল, সেইবাবে আকৌ এবাৰ ষ্টক কৰা হৈছে। এইটো চাওক, এইটো আচল হয়, এইটো আচল হয় আৰু ইয়াতে আচলত 3 লাইন ফুল আছে আৰু এনেকৈ বুকত পৰাকৈ ডাঙৰকৈ ডিজাইনটো কৰা হৈছে। ব্লেকত কৰিলে খুব বেছি ভাল লাগে নহয়নে? এনেকৈ বুকত পৰাকৈ ডিজাইনটো কৰা হৈছে আৰু এইটো আচলত ডাঙৰ ডাঙৰ ফুল কৰা হৈছে। তাৰপিছত ইয়াৰে ব্লাউজ পিচ থাকিব। এইটো ব্লাউজ পিচটো মেলি দেখাই দিওঁ। ব্লাউজ পিচৰ হাতত পৰাকৈ ফুল আহিব। পূৰা আহল বহল দীঘল হয় ব্লাউজ পিচ। যিমান শকত হ'লেও হৈ যাব, টেনশ্যন ল'ব নালাগে। এইযোৰ হেণ্ডমেড মিক্স পাট হয়। কাপোৰৰ মেটেৰিয়েল আৰু ফেব্ৰিক এপ্লিক ৱৰ্ক কৰা হৈছে। ব্লেকত খুবেই ভাল লাগে ফেব্ৰিক এপ্লিক ৱৰ্ক কৰিলে। আকৌ এইখন মেখেলা হয়। ইয়াৰে মেখেলাখন চিলাব বাকী আছে বাৰু। চাদৰখন কিন্তু খুব ধুনীয়াকৈ দহি কৰা আছে। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইযোৰ ল'ব পাৰিব 2200, মাত্ৰ 2200 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব। এইবাৰ দেখাম মেচিন এমব্ৰইডাৰী কৰা এটা যোৰা। এয়া চাওক, হেণ্ডমেড মিক্স পাটত কৰা হৈছে আৰু কালাৰটো দেখিছেনে? খুবেই মৰম লগা হয়। কালাৰটো ৰাণী পিংক কালাৰত মেচিন এমব্ৰইডাৰী কৰা হৈছে। এয়া চাওক, খুব ধুনীয়া এটা যোৰা হয়। বৰ্ডাৰ দেখিছেনে? পূৰা হেভি বৰ্ডাৰ দিয়া হৈছে আৰু এনেকৈ এইটো আচল হয়। খুব ধুনীয়া ইউনিক যোৰা হয়। এইবোৰ আপোনালোকে বিয়াতো পিন্ধি যাব পাৰে। গোটেই গাতে বুটা ৱৰ্ক কৰা হৈছে। খুব ধুনীয়া এটা যোৰা, মেচিন এমব্ৰইডাৰী আৰু লগতে কাপোৰৰ মেটেৰিয়েল হেণ্ডমেড মিক্স পাট। ধুনীয়াকৈ দহি কৰা আছে ফুলৰ কালাৰেৰে আৰু কাপোৰযোৰৰ কালাৰটো খুবেই বেছি ধুনীয়া নহয়নে? এইখন মেখেলাখনতো খুব ধুনীয়াকৈ ওপৰলৈকে ফুল কৰা আছে। এয়া দেখিছেনে? এইখন মেখেলা হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু ব্লাউজ পিচতো এনেকৈ হাতত পৰাকৈ ফুল দিয়া হৈছে। এমব্ৰইডাৰী কৰা যোৰা হয়, মেচিন এমব্ৰইডাৰী আৰু কাপোৰৰ মেটেৰিয়েল হেণ্ডমেড মিক্স পাট হয়। খুবেই ধুনীয়া হয়। এইটো ব্লাউজ পিচ একদম আহল বহল হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, সোনকালে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইটো কালাৰৰ মাত্ৰ এটা পিচ আছে। এইটো ডিজাইনৰ মই ভালেকেইটা কালাৰত আজি আনিছোঁ। গোটেইকেইটা কালাৰ দেখাই যাম। যিযোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইযোৰ ল'ব পাৰিব 2400ত ল'ব পাৰিব। খুব ধুনীয়া এটা ইউনিক যোৰা, হোল বডি ৱৰ্ক কৰা হৈছে। আকৌ এটা দেখাম, কালাৰটো হ'ল স্কাই ব্লু কালাৰ। এয়া চাওক, কালাৰটো হ'ল স্কাই ব্লু কালাৰ, পাতল আকাশী কালাৰ। মেলি দেখাই দিওঁ। এয়া চাওক, এইটো স্কাই ব্লু কালাৰৰ যোৰা হয়। আঁচলটো এনেকৈ থাকিব। খুব ধুনীয়াকৈ দহি কৰা আছে আৰু ইয়াতে ছাইডত বৰ্ডাৰ ডিজাইন কৰা হৈছে খুব ধুনীয়াকৈ। এয়া চাওকচোন, এইটো আঁচল হয়, হোল বডি ৱৰ্ক আছে। এইটো আঁচল হোল বডি ৱৰ্ক কৰা হৈছে আৰু সৰু সৰু বুটা ৱৰ্ক কৰা হৈছে বডিত আৰু ছাইডত এনেকৈ মাজত পাতলকৈ দিয়া হৈছে। খুব ধুনীয়া এটা মৰম লগা ডিজাইন হয়। এইখন মেখেলা আগৰযোৰৰ নিচিনা ছেইম ডিজাইনে হয়। ব্লাউজ পিচো থাকিব ইয়াৰে আহল বহল, হেণ্ডমেড কাপোৰত কৰা হৈছে। এয়া চাওক, এইটো ব্লাউজ পিচৰ হাতত ফুল কৰা হৈছে। ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব। এইযোৰ 2400ত আপোনালোকে ল'ব পাৰিব। স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব সোনকালে। প্ৰতিটো যোৰাৰে কালাৰবোৰ বেলেগ বেলেগ হয়। খুব ধুনীয়া ইউনিক আৰু আনকমন হয়। ইয়াৰ মাজত এযোৰ দেখাও, স্ক্ৰীন প্ৰিণ্টিং কৰা যোৰা পিকক ডিজাইনৰ।
আগতে বহুত কেইবাৰ বনাইছিলোঁ আপোনালোকে বহুত বেছি বিচাৰি আছিল ব্লু কালাৰটো মই পোৱা নাছিলোঁ এতিয়া পোৱাৰ লগে লগে আকৌ বনাইছোঁ ব্লু কালাৰত পিকক ডিজাইন এইযোৰ ল'ব পাৰিব 1250 টকা এয়া ময়ূৰ ডিজাইন কৰা হৈছে এইটো আচল হয় আৰু ইয়াতে সাইডত এনেকে দিয়া হৈছে এইখন মেখেলাখনতো খুব ধুনীয়াকৈ 3 লাইন ফুল কৰা আছে মাত্ৰ 1250 টকাত আপোনালোকে এইযোৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰিব এইযোৰ হ্যান্ডমেড মিক্স পাতে হয় কিন্তু স্ক্ৰিন প্ৰিন্টিং কৰা জোৰা হয় 1250 টকাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব একেই পিকক ডিজাইনত আকৌ এযোৰ আছে এইটো কালাৰটো ওয়াইন কালাৰ হয় মানে একে হয় ডিজাইনটো সেম হয় কালাৰটো কেৱল বেলেগ হয় ওয়াইন কালাৰ যদি এইটো কালাৰ ভাল লাগিছে এইটো কালাৰ স্ক্ৰিনশ্বট ল'ব সেম ডিজাইনে হয় সেইভাবে এইযোৰ মেলি নেদেখাম স্ক্ৰিনশ্বট ল'ব পাৰিব ওয়াইন কালাৰ হয় পিকক ডিজাইন কৰা হৈছে হ্যান্ডমেড মিক্স পাত মাত্ৰ 1250 টকা মাত্ৰ 1250 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব ফেব্ৰিক এপ্লিক ৱৰ্কৰ আকৌ এযোৰ দেখাও ইয়াৰ আগতে এযোৰ আকৌ দেখাই লওঁ মেচিন এমব্ৰয়ডাৰী এয়া চাওক খুব ধুনীয়া এটা ইউনিক কালাৰ এয়া দেখিছেনে ইমান ধুনীয়া এটা কালাৰ মৰম লগা কালাৰ মেচিন এমব্ৰয়ডাৰী কৰা হৈছে এয়া চাওক খুব ধুনীয়াকৈ কৰা হৈছে মেচিন এমব্ৰয়ডাৰী এয়া চাওক একদম ইউনিক কালাৰ ইউনিক ডিজাইন এয়া চাওক সাইডত এনেকৈ বৰ্ডাৰ দিয়া হৈছে আৰু গোটেই গাতে বুটা ৱৰ্ক কৰা হৈছে আৰু মাজত এনেকৈ এই ডাঙৰ ডিজাইনটো কিং খাপ ডিজাইনটো এনেকৈ পাতলকৈ দিয়া হৈছে আৰু ইয়াৰে ব্লাউজ পিছতো খুব ধুনীয়াকৈ হাতত পৰাকৈ কাম কৰা আছে এয়া চাওক ব্লাউজ পিছত এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰে মেখেলাটো খুব ধুনীয়াকৈ ওপৰলৈকে ফুল কৰা হৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব যিটো কালাৰ ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব 2400ত ল'ব পাৰিব মাত্ৰ 2400 টকাত আপোনালোকে এইযোৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু ফেব্ৰিক এপ্লিক ৱৰ্কৰ এইটো এটা ধুনীয়া জোৰা দেখাম কালাৰটো গোল্ডেন ইয়েলো খুবেই মৰম লগা হয় কালাৰটো একদম ইউনিক হয় গোল্ডেন ইয়েলো কালাৰত ফেব্ৰিক এপ্লিক কৰা হৈছে গোল্ডেন ইয়েলত মই বেলেগ এটা ডিজাইন আগতে বনাইছিলোঁ খুবেই পছন্দ কৰিছে আপোনালোকে ভালে কেইযোৰ বনালোঁ এতিয়া এইটো ডিজাইন বনাইছোঁ চাওক এইটো আচল হয় আচলত এনেকৈ তিনিটা থাকিব আৰু ইয়াতে মাজৰ ডিজাইনটো এনেকৈ কৰা হৈছে একদম ইউনিক আৰু আনকমন দেখিছেনে খুব ধুনীয়া হয় এইবোৰ পাৰ্টি ৱেৰ জোৰা হয় খুব ধুনীয়াকৈ কৰা হৈছে হাতেৰে ৱৰ্ক কৰা হৈছে লগতে ইয়াতে ষ্টন নহয় মিৰৰ ৱৰ্ক আৰু গ্লিটাৰ ৱৰ্ক কৰা হৈছে এয়া চাওক মিৰৰ ৱৰ্ক আৰু গ্লিটাৰ ৱৰ্ক কৰা হৈছে খুব ধুনীয়াকৈ খুব ধুনীয়া ইউনিক এটা ডিজাইন আৰু এইযোৰ কাপোৰৰ কালাৰটো যে একদম বহুত বেছি ধুনীয়া এইটো কালাৰ মোৰ লাষ্ট এটা পিছে আছিলে এতিয়া মাত্ৰ এটা পিছে আছে কাৰ ভাগ্যত আছে নাজানো খুব ধুনীয়াকৈ কৰা হৈছে মিৰৰ ৱৰ্ক যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এইযোৰ ব্লাউজ পিছৰো খুব ধুনীয়াকৈ হাতত পৰাকৈ কাম কৰা আছে একদম আহল বহল দীঘল হয় আপোনালোকে যিমান শকত হ'লেও হৈ যাব একদম আহল বহল হয় ব্লাউজ পিছবোৰ এয়া চাওক ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা আছে একদম আহল বহল হয় ব্লাউজ পিছবোৰ আৰু এইখন মেখেলা যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2250 টকা মাত্ৰ 2250 টকাত ল'ব পাৰিব খুব ধুনীয়া এটা ইউনিক জোৰা আৰু যদি আপোনালোকে এনেকৈ বগা যদি ল'ব বিচাৰে মোৰ জোৰৰ নিচিনা বগা জোৰো অৰ্ডাৰ কৰিব পাৰিব জাপি পিন্ধিলে এনেকৈ আহিব ডিজাইনটো মই যেনেকৈ পিন্ধিছোঁ বৰ্তমান তেনেকৈ আহিব আৰু এইবাৰ দেখাম এইটো এটা জোৰা স্ক্ৰিন প্ৰিন্টিং কৰা কফি কালাৰত কৰা হৈছে স্ক্ৰিন প্ৰিন্টিং মাত্ৰ 1250 টকাত আপোনালোকে ল'ব পাৰিব এইযোৰ কাপোৰ এয়া চাওক স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে কফি কালাৰত মাত্ৰ 1250 টকা এয়া এইখন মেখেলা 3 লাইন ফুল আছে খুব ধুনীয়াকৈ এয়া আচলত 3 লাইন ফুল আছে আৰু সাইডত এনেকৈ গোটেই বৰ্ডাৰত এনেকৈ দিয়া হৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব মাত্ৰ 1250 টকাত এইযোৰ কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰিন প্ৰিন্টিং কৰা জোৰা হয় মেচিন এমব্ৰয়ডাৰী কৰা আকৌ এটা জোৰা দেখাম এইটো কালাৰটো কফি কালাৰে হয় যদিও কেমেৰাত কিবা ৰেডৰ নিচিনা আহিছে ওচৰৰ পৰা দেখাইছোঁ চাওক কফি টাইপ কালাৰ হয় একদম টিকটিকিয়া ৰেডটো নহয় মেডি দেখাই দিওঁ ডিজাইনটো সেমেই হয় খুব ধুনীয়াকৈ বৰ্ডাৰ ৱৰ্ক কৰা হৈছে মেৰুনত আপোনাৰ এয়া ব্লেক আৰু ইয়েলোৰে খুব ধুনীয়াকৈ বৰ্ডাৰ ডিজাইন আৰু এনেকৈ
ডিজাইনটো কৰা হৈছে খুব ধুনীয়াকে দুটা কালাৰেৰে দহি কৰা আছে খুবেই মৰম লগা হয় ইউনিক এটা জোৰা আপোনালোকে বিয়াটো পিন্ধিব পাৰিব পাৰ্টিটো পিন্ধিব পাৰিব খুব ধুনীয়া ইউনিক জোৰা হয় যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এইটো ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা আছে ব্লাউজ পিছবোৰ আচলতে হেণ্ডমেডৰ যিবোৰ কাপোৰ হয় একদম আহল বহল থাকে এয়া চাওক একদম আহল বহল হয় ব্লাউজ পিছবোৰ মেলি দেখাব দিয়ে আচলতে মই পাহৰি থাকো এয়া চাওক একদম আহল বহল হয় ব্লাউজ পিছ যিমান শকত হলেও হৈ যাব টেনচন নাই এয়া চাওক এখন মেখেলাৰো একদম আঁঠুৰ ওপৰলৈকে কাম কৰা আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব কালাৰটো কিন্তু একদম টিকটিকিয়া ৰেডটো নহয় অলপ কফি টাইপ হয় মেৰুন কালাৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2400 2400 টকাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু এটা গ্ৰে কালাৰত একদম ইউনিক এটা ডিজাইন কৰা হৈছে বগলী ডিজাইন বহুত বেছি ট্ৰেন্ডত চলি আছে বগলী ডিজাইনটো বুৱা কাপোৰতো বৰ্তমান দেখিছো খুব ধুনীয়া হয় এইটো স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে এইযোৰ কাপোৰ গ্ৰে কালাৰত যিমান বনাও হিমানে সেল হয় যিটো ডিজাইনে নবনাও কিয় আপোনালোকে বহুত বেছি ভাল পায় এইটো আচল হয় এইযোৰ ল'ব পাৰিব 1250 টকা এনেকে সাইডত আহিব মেখেলাটো 3 লাইন দিয়া হৈছে আৰু এইযোৰ কাপোৰযোৰৰ মেটেৰিয়েলটো হ'ল হেণ্ডমেড মিক্স পাড হয় আৰু ইয়াৰে ব্লাউজ পিছো থাকিব এয়া চাওক এইটো ব্লাউজ পিস যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব মাত্ৰ 1250 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব ৰিবন ৱৰ্কৰ এযোৰ হোৱাইট কালাৰত এয়া চাওক খুব ধুনীয়া হয় ৰিবন ৱৰ্ক কৰা হৈছে হোৱাইট কালাৰত অলপ মেলি দেখাও কাপোৰযোৰৰ দামটো বহুতেই সুধি আছে আজি ফেচবুক পেজত ৰিল এটা দিছিলো এয়া চাওক এইটো আচল হয় ৰিবন ৱৰ্ক কৰা হৈছে হ্যান্ড এমব্ৰয়ডাৰী কৰা হৈছে আৰু এনেকে বুকত পৰাকে ডিজাইনটো আহিব আপোনালোকে মেলি পিন্ধিলে এনেকে আহিব যদি জাপি পিন্ধিব বিচাৰে উলুটা সাইডে পিন্ধিব এইটো সাইডটো হেফালে কৰি পিন্ধিব তেতিয়া আকৌ ভাল লাগিব ইয়া ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা হৈছে আৰু এইখন মেখেলাখন খুব ধুনীয়াকে সিলাই ফলস লগাই দিয়া হৈছে এইখন মেখেলাখন সিলাই ফলস লগাই দিয়া হৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব হোৱাইটত কৰা হৈছে পাৰ্পল কালাৰেৰে লাইট পাৰ্পল আৰু ডাৰ্ক পাৰ্পল এই দুটা কালাৰেৰে কৰা হৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব খুব ধুনীয়া এটা ইউনিক জোৰা হয় ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে এইযোৰ পৰিব 3000 rupees আৰু হ্যান্ড এমব্ৰয়ডাৰী নহয় সৰি মেচিন এমব্ৰয়ডাৰী আকৌ এযোৰ দেখাম এইটো এটা কালাৰটো হ'ল এইটো কালাৰটো নামটো পাহৰিলো নহয় এইটো এটা খুব ধুনীয়া কালাৰ হয় দূৰৰ পৰা দেখাই দিও অলিভ গ্ৰীনৰ নিচিনা হয় অকনমান অলিভ গ্ৰীন টাইপ কালাৰ এয়া চাওক এইটো আচল হয় যিসকলে এনেকুৱা লাইট কালাৰ পিন্ধি ভাল পায় এয়া বৰ্ডাৰ ডিজাইনটো এনেকে কৰা হৈছে খুব ধুনীয়া এইটো ডিজাইন কৰা হৈছে যিসকলে এনেকুৱা লাইট কালাৰবোৰ ভাল পায় অৰ্ডাৰ কৰিব পাৰে খুব ধুনীয়া এটা ইউনিক আনকমন জোৰা হয় কালাৰ মেচিন এমব্ৰয়ডাৰী কৰা হৈছে লগতে কাপোৰৰ মেটেৰিয়েল হেণ্ডমেড মিক্স পাড হয় এইখন মেখেলাখনতো এনেকে ওপৰলৈকে ফুল কৰা হৈছে আৰু এইটো ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা হৈছে একদম আহল বহল হয় যদি ভাল লাগিছে সোনকালে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2400ত এইযোৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আকৌ এটা আছে এইটো জোৰা হ'ল খুব ধুনীয়া ইউনিক এটা জোৰা এইটো মেচিন এমব্ৰয়ডাৰী কৰা হৈছে এইটো ডিজাইনটো বেলেগ প্ৰাইচটো বেলেগ আৰু কাপোৰৰ মেটেৰিয়েলটো হ'ল সেমি ঘিচা খুব ধুনীয়া একদম সফট হয় কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয় আপোনালোকে দেখিয়ে নিশ্চয় গম পাইছে বহুত বেছি ধুনীয়া হয় কাপোৰৰ মেটেৰিয়েল সেমি ঘিচা এয়া চাওক ডিজাইনটো যে ইমান বেছি মৰম লগা হয় এয়া চাওক এইটো আচল হয় খুব ধুনীয়াকে ৱৰ্ক কৰা হৈছে এইটো আচল দহিটোও কৰা আছে খুব ধুনীয়াকে একদম হেভি কাম কৰা হৈছে বহুত বেছি হেভিকে কৰা হৈছে কামখিনি এয়া চাওকচোন এইটো বৰ্ডাৰটো দিয়া হৈছে আচলটো আপোনালোকক দেখাই দিলো বহুত বেছি হেভিকৈ কৰা হৈছে আৰু ইয়াৰে এইখন মেখেলাটো একদম ওপৰলৈকে ফুল কৰা আছে এয়া দেখিছেনে মেখেলাখনৰো ওপৰলৈকে ফুল কৰা আছে চাদৰখন দহি কৰা আছে মেখেলাখন চিলোৱা নাই বাৰু চাদৰখন দহি কৰা আছে যদি কাৰোবাৰ ভাল লাগিছে মাত্ৰ এটা পিছে আছে সোনকালে স্ক্ৰিনশ্বট ল'ব
লৈ হোৱাটছআপ কৰিব ইয়াৰে ব্লাউজ পিছো থাকিব ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা আছে খুব ধুনীয়াকে এয়া চাওক ব্লাউজ পিছৰ হাতত পৰাকে খুব ধুনীয়াকে কাম কৰা আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইযোৰ সেমি ঘিচা হয় কাপোৰৰ মেটেৰিয়েল খুব ধুনীয়া ইউনিক এটা জোৰা এইযোৰ ল'ব পাৰিব 2800ত এইযোৰ কাপোৰ ল'ব পাৰিব আচলটো এইটো একদম হেভিকৈ কৰা হৈছে 2800 পৰিব এইযোৰ কাপোৰত আকৌ এইযোৰ আছে লাইট এটা কালাৰত এয়া চাওক মেচিন এমব্ৰয়ডাৰী একদম লাইট কালাৰ হয় খুব ধুনীয়া এটা কালাৰ আৰু ইয়াতে পাৰ্পল কালাৰেৰে কৰা হৈছে এয়া চাওক পাৰ্পল কালাৰেৰে কৰা হৈছে আৰু ইয়াৰে বৰ্ডাৰ ডিজাইনটো দেখিছেনে খুব ধুনীয়াকৈ দিয়া আছে পাৰ্পল আৰু ইয়েলো বৰ্ডাৰত পাৰ্পল আৰু ইয়েলো হোৱাইট এনেকে কাম কৰা হৈছে খুব ধুনীয়া হয় এনেকে মেলি দেখাই দিছো গোটেই গাতে বুটা ওয়ার্ক কৰা হৈছে আৰু এনেকে আহিব এটো আচল হয় ইয়াৰে ব্লাউজ পিসও থাকিব ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা আছে খুব ধুনীয়াকে এয়া চাওক ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা আছে আৰু এখন মেখেলা কালাৰটো একদম খুব ধুনীয়া হয় লাইট গ্ৰে কালাৰৰ নিচিনা খুব ধুনীয়া হয় গ্ৰে কালাৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব পাৰ্পল কালাৰেৰে ওয়ার্ক কৰা আছে 2400ত এইযোৰ কাপোৰ ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব স্ক্ৰিনশ্বট লৈ আপোনালোকে ইমান দেৰি মোৰ ভিডিওটো চাই থকা বাবে অশেষ ধন্যবাদ জনাইছো আগলৈ এনেদৰে সহাৰি জনাই যাব বুলি আশা কৰিছো আকৌ ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিম ভিডিও লৈ আহিম ধুনীয়া ধুনীয়া কাপোৰ বনোৱা আপোনালোকে চাই থাকিব আৰু যিসকলে প্ৰথমবাৰ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহিছো ধন্যবাদ